Hello friends, welcome to our channel Bhaskar Vlogs and Technology. আপোনালোক আটাইকে দেৱালীৰ শুভেচ্ছা জনালো লগতে আমাৰ চেনেল ভাস্কৰ ব্লগ এণ্ড টেকনলজি চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে শুভ দীপাৱলী। আপোনালোকে কেনেকৈ দিৱালী উদযাপন কৰিলে আমাক জনাব। লগতে আমি আজি কেনেকৈ দেৱালী উদযাপন কৰিলোঁ আপোনালোককো দেখাম বুলি ভাবিছোঁ। আপোনালোক সকলোৰে লগত দেৱালী আমি সেলিব্ৰেট কৰিম বুলি ভাবিছোঁ। তেন্তে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল সকলোকে দেৱালীৰ বহুত বহুত শুভেচ্ছা জনালোঁ। এয়া আমি সন্ধিয়া সময়ত আহিছোঁ ফটকা কিনিবলৈ। মই ল'ৰাটোক লৈ আহিছোঁ লগত। এবাৰ হায়দৰাবাদত ফটকাৰ দাম একদম জুইচাই দাম। তথাপিতো দেৱালী বুলি অকণমান আমি কিনিম বুলি আহিলোঁ ইয়াতে। অকণমান কিনিলোঁ ফটকা ইয়াৰ পৰা। ইয়াতে হ'লচেল প্ৰাইজত বিক্ৰী হয়। কেজি 800 টকা কৰি লয়। চ' এইটো ল'ৰাটো মোৰ। বিভিন্ন ধৰণৰ ইয়াতে ফটকা পোৱা যায়। আপোনালোকৰ কেনেকুৱা গ'ল দেৱালী কমেণ্ট যোগেদি জনাব বুলি আশা কৰিলোঁ। এয়া চাওক চাৰিওফালে পৰিৱেশটো মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইবাৰ দেৱালীত আমাৰ ইয়াত বৰষুণ হোৱা নাছিল। অসমত মানে বহুত বৰষুণ বুলি শুনিছোঁ। হায়দৰাবাদত ভালে ভালে গ'ল বতৰ। এয়া চাওক বিভিন্ন ধৰণৰ ফটকা ইয়াত এভেইলেবল আছে। মানে আপোনালোকে যেনেকৈ লয় মানে কেজি হিচাপত ইয়াতে বিক্ৰী হয়। 1 কেজিত 800 টকা। আপোনালোকে 1 কেজিত যিকোনো মানে ফটকা ল'ব পাৰে এনেকুৱা ইয়াত। এয়া চাওক পিছফালৰ পৰিৱেশটো অকণমান মই দেখুৱাই দিছোঁ। ফাইনেলি আমি ফটকা ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। এতিয়া মই আপোনালোকক দেৱালীৰ ৰাতিৰ পৰিৱেশটো অকণমান দেখুৱাই দিম। ঘৰত আমি কেনেকৈ মানে দেৱালী আয়োজন কৰিছোঁ। এয়া আমি এতিয়া ঘৰ আহি পাম। এয়া চাওক আমাৰ ঘৰৰ পৰিৱেশটো। চাৰিওফালে ইয়াতে ৰংগলী বনাইছে আৰু চাকি দি আছে মিছেছে। চাৰিওফালে আমি লাইট লগাইছোঁ। চাওক এইবিলাক ৰংগলী। এনেকৈ আমি চেলিব্ৰেট কৰিলোঁ এইবাৰ। যোৱা দুবছৰটো ভালকৈ হোৱাই নাছিল। গতিকে এইবাৰ মানে হায়দৰাবাদত মানে বহুত সুন্দৰ হৈছে দীপাৱলী। চাওক বাহিৰৰ পৰিৱেশটো মই ঘৰৰ বাহিৰৰ পৰিৱেশ দেখুৱাই দিছোঁ। এয়া চাওক চাৰিওফালে লাইটিং এনেকৈ লগাইছোঁ। ইয়াতে সকলোৱে লগাই লাইট বাহিৰত। চাওক এইবিলাক চাকি বন্তি এনেকৈ জ্বলাইছোঁ আমি লগাইছোঁ। চাওক এইবিলাক কাৰেণ্টৰ চাকি হয় সকলোবিলাক। দেৱালী বুলি এটা শ্বৰ্ট ভিডিঅ' মই এনেকৈ বনালোঁ। বেছি দীঘলীয়া নকৰিলোঁ ভিডিঅ'টো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে সকলোৱে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকৰ দেৱালী কেনেকুৱা গ'ল কমেণ্ট যোগেদি জনাবলৈ নাপাহৰিব। থেংক ইউ।